আজি আছিলে আমাৰ গাঁৱৰ ৰংজালি বৈশাগু বিদায় ফাংচন। প্ৰত্যেক বছৰতে এইটো ফাংচন পাতা হয় আৰু বিভিন্ন ধৰণৰ খেল কম্পিটিশন ইয়াতে পাতা হয় আৰু আমি আহি পায়ে দেখা পাওঁ যে এটা খেল অলৰেডি আৰম্ভ হ'ল। এইটো খেল দেখি ভালো লাগে আৰু হাঁহিও উঠে কাৰণ আমি সবে জানো যে কল এটা পিছল গছ আৰু তাৰ উপৰিও তাতে মিঠাতেল হানি দিয়া হয় ওপৰলৈকে, যাৰ কাৰণে হাতেৰে নাইবা ভৰিৰে গ্ৰিপ ৰাখা অলমোষ্ট ইম্পচিবল হৈ যায়। তথাপিও ল'ৰাবোৰৰ চেষ্টা দেখি পিনে ভাল লাগি গ'ল কাৰণ এজনৰ পিছত এজন চেষ্টা কৰিয়ে আছে আৰু চেষ্টা কৰাজনো মানে বাৰে বাৰে চেষ্টা কৰিয়ে আছিলে। আপোনালোকে নিজে ভাবক, কল এটা পিছল গছ হয় আৰু তাতে যদি মিঠাতেল হানি দিয়া হয় তাতে উঠা অলমোষ্ট ইম্পচিবলে হৈ যায়। তথাপিও চেষ্টা কৰি আছিলে ল'ৰাবোৰ। ইয়াতে এটা টেকনিক আছে, কিছুমানে ফ'ল' নকৰে আৰু কিছুমানে ফ'ল' কৰি আছে। গাত যদি কাপোৰ নাথাকে তেতিয়া গ্ৰিপটো বেছিকৈ থাকে আৰু এইটো চাব পাৰে ল'ৰাটো বহুত কষ্টৰ ফলত মানে ফাইনেলি সেই ফ্লেগটো ল'লে হাতত আৰু ইয়াতে পুৰস্কাৰো আছে। এইটো চাব পাৰে বৰ্তমান থাগ অফ ৱাৰ চলি আছে বিয়া পাতা আৰু বিয়া নাপাতাৰ মাজত, কিন্তু ফাইনেলি যাই বিয়া নাপাতা গ্ৰুপে জিকিলে। আৰু যিহেতু আমি চিৱাঞ্চক এৰি আহিছিলোঁ ঘৰতে, তো আমি সোনকালে খাই লৈ ওলাই আহিলোঁ তাৰে পৰা। তো ফ্ৰেণ্ডছ, মিলিম নেক্সট এটা ভিডিঅ'ত। আজি ইয়াতে সামৰিছোঁ।